গুড মৰ্ণিং সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমাৰ ঘৰত পূজা, মাৰ ঘৰত, আৰু মনসা পূজা আজি। পূজাৰ কাৰণে ৰেডি কৰি আছে। এতিয়া ৰাতিপুৱা মানুহে চব্জি কাটি আছে আৰু বামুণে পূজা ৰেডি কৰি আছে। আজি ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ, চ' চাই যাম। এই দুটা খুৰী, এইটো মামী। মামী বহুত ভিডিঅ'ত দেখা পাইছে। এই দুটা খুৰী আৰু আমাৰ এই দুজনী মামাৰ ছোৱালী আৰু আমাৰ পম্পীৰ ছোৱালী। চ' ভিডিঅ'টো আৰম্ভণি কৰি থৈ দিছোঁ। পিছত বা দেখাব পাৰোঁ নে নোৱাৰোঁ ঠিক নাই। দিয়া এতিয়া শুনা, শুনা। আপোনাৰ ঘৰত পূজা পাতিছে, আপোনাৰ ফিলিংছ কেনেকুৱা? ফিলিংছটো কি আৰু, এতিয়া দিনটো কেনেকৈ যায় ভালে ভালে সেইটোৱে কামনা কৰিছোঁ। ভগৱতীক ভাবিছোঁ যাতে ভালে ভালে দিনটো যায়, সকলোৱে যাতে তাকে আশীৰ্বাদ কৰে। ডাঙৰ বানপানী হ'ব লাগিব, এইটো নহয়নে? তেতিয়াহে এইটো খাল বুজাব। দিয়কচোন পাৰ কৰি মোৰ নহয়
কি নাই দিয়া হেৰি আমাক নজলা মই তাক দিতা বাই বাই আৰু
কি মই একেবাৰে হা গোটেই মাৰ কি লাগে গম পাম Hobby?